हेलो हम फेंके हुए टुकड़े नहीं उठाते हैं साला ভাল লাগিল মৰ্ণিঙত লগ পাই মোৰ শ্বুটিং আহি আছে এনেকৈ দি অলপ দেৰিলৈ তাত কি দিছ এইটো দিছ অলপ লমলি টান এটা বেজি 400 টকা দুটা 800 টকা বেমাৰ পুহি আছোঁ এই প্লেনৰ পাইলটটো তাৰমানে অকণমান নিচাত আছিলে এতিয়া জগাই চগাই কেনে মই ক'লো বিটিঅ' যাব লাগে এতিয়া বিটিঅ'ত আহি গ'ল তো নমস্কাৰ গুড মৰ্ণিং ৰাইজ এতিয়া প্ৰায় ৰাতিপুৱা 6:30 বাজিছে ৰাজে ফোন কৰিছিলে শ্বুটিং আছে বোলে তাকে মাতিছে শ্বুটিঙৰ কাৰণে যাওঁ দোকানত মই পুৱাই কিবা এটা কাৰণত আহিছিলোঁ ৰাতিপুৱাই প্ৰায় 7 বাজিব এতিয়া ইয়াত আহিলে মই যাওঁ আৰু আজি শ্বুটিং আছে সৰু ভাইটি আৰু আজাদ ইফালে ৰাজ আমাৰ ডনৰ গোটেইখিনিৰে শ্বুটিং আছে চ' ভিডিঅ'টো চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰি থাকক বলক আহি এজন বিশিষ্ট ব্যক্তিকে দেখা পালোঁ মই হোটেলত পুৰি খাব আহিছোঁ শ্বুটিঙৰ টাইম তোমাৰ এখন চকু টকু ফুলি আছে ভাইটি ৰাতি দুটা ল'ৰাই মোক বেয়া মাৰলা নহয় এনেকুৱা মাছে মানে ক'বাও উপায় নাই মাৰ মোৰ খাইবিলাক ফুলি গৈছে কি খাইছা এই পুৰি খাইছোঁ পুৰিৰ লগত এতিয়া লগত চাটনি আছে কিন্তু পইচাটো দিলোঁ 10 টকা বাকী ৰাতিপুৱা পেট শুকাই গৈছে কিন্তু খাৱা লোভটো কম হোৱা নাই খোৱাটো লাগবই কি আছে আজি বৰ্তমান দাদাগিৰিৰ এপিছ'ড আছে পুৰিখন খাই লোৱা বাছত কম খাই ল একেটা লোকত থাকিলে মানুহৰ চাইছে নফৰত হৈ যায় অলপ সেইকাৰণে লোকটো সলাই দিব লাগে মাজে মাজে আমি ৰাতিপুৱাই এতিয়া বৰ্তমান শ্বুটিঙত যাই আছোঁ ঋতুকাক লগ পালোঁ ৰাতিপুৱাই মৰ্ণিং কি ক'বা ভাল লাগিল মৰ্ণিঙত লগ পাই মোৰ শ্বুটিং আহি আছে কিবা এটা বেলেগ ঋতুকাক এটা বেলেগ ৰূপত দেখা পাব তেওঁক গেট আপ টোটেলি চেঞ্জ হ'বলৈ গৈ আছে আপোনালোকে চাই থাকিব সোধা দাদাগিৰি ৰিটাৰ্ণছ এবাৰ ফালি দিব মাংস ভিটানেশ্যন একশ্যন 40 য়ে ভগৱান 4 মাইল ভিতৰলৈ গোটালি মাত্ৰ 35,000 টকা উঠাইছোঁ যাওঁ শুনো এতিয়া 8টা বজাত খালে কালিও পাৰিবি তাৰমানে বন্ধুসকল কথা এটা হ'ল শ্বুটিং কৰিব আহিলোঁ ঠিকেই হয় কিন্তু এতিয়া শ্বুটিঙৰ প্লেচটোৱে আমি বিচাৰি পোৱা নাই ক'ত কৰিম আৰু গৰম হৈ গৈছে তাৰমানে শ্বুটিংটো ক'ত হয় ঠিকনা নাই যাই থাকিম আৰু য'ত হয় ত'তে আমি কৰি দিম আৰু ক'ৰবাত জংঘলে পাতি দিব বাৰু বস্তা এখন পেলাই লৈ য'তে ত'তে হৈ যাব আমাৰ শ্বুটিং হ'ব বৰ্তমান এতিয়া ডাইৰেক্টৰে তাকে ভাবি আছে কি কৰে তাৰমানে প্লেচ বিচাৰি আহি আছোঁ কাৰোবাৰ কিবা বিয়া চিয়া হৈছে চাগে প্লেচ বিচাৰি বৰ্তমান যাই আছোঁ এটা জেগাত মঙলদৈৰ পৰা আমি গুৱাহাটী আহিব তেওঁ প্লেচ আমি বিচাৰি বাছ ব্ৰেকিং চব দিয়া হৈছে ইয়াতে চাওঁচোন ইয়াতে আমি চাওঁ কি হয় হৈ যাব এই ডাইৰেক্টৰে কৈছে আমাৰ শ্বুটিং বৰ্তমান ডাউন হ'ব আমাৰ এই অসুৰকেইটাক মাতি দিয়া এই ফ্ৰণ্ট কেমেৰাটো এটলিষ্ট গুচি লওঁ ঐ ইয়াতে হ'বনে ইয়াতে হ'ব আৰু হয় নেকি ইয়াতে পাতিব লাগিব যিহেতু আৰু জেগাও নাই গুৱাহাটী আহি পালোঁ নাই কতো 600-700 টকা এটা পুৰাই দিলোঁ ইমান কষ্ট আপোনালোকে ভাবক এবাৰ আপোনালোকৰ কাৰণে কৰি আছোঁ কি এইখিনি আহোঁতে ইমান টাইম লাগে হা কাছত দেখোন লেট তত কথা এটা হ'ল তাৰমানে এই দুজন অসুৰ আমাক যে আধা ঘণ্টা ৰখালে ৰাতিপুৱাই পুৱাই সিহঁতৰ বিষয়ে কি ক'বা শ্ৰদ্ধাঞ্জলি দিবা নেকি সিহঁতৰ শ্ৰদ্ধাঞ্জলি মানে চানিয়ে জানি বুজি আজি কৰিলে এইটো প্লাছ সি পিন্ধি শ্বুটিং বুলি ক'লে সি পিন্ধি ট্ৰেক পেণ্ট মানে এটা শ্বুটিং বুলি ক'লেতো আৰু কাপোৰ এযোৰৰ হেৰি কৰিব লাগে মানে বুজিব লাগে আৰু সেইখিনি নিজে সেইখিনি নিজৰ বিবেক থাকিব লাগে স্পৰ্টছমেন হ'লেও এতিয়া আমাৰ স্পৰ্টছৰ কামত আমাৰ শ্বুটিঙৰ কামত আহিছোঁ জিন্সটো এটলিষ্টটো কমন হয় আৰু বোলে কিবা শ্বুটিঙৰ সাপেক্ষে আমাৰ বোলে কেতিয়াবা ৰাতি মানে কিবা বেডৰুমৰ ঘুমোৱা চিন দিনত তেতিয়া বেলেগ চলি যায় তাকো এতিয়া পিন্ধাব ক্ষেত্ৰত জিন্স আহিয়ে পোৱা নাই মোটামুটি আধা ঘণ্টা হৈ গ'ল জিন্স পিন্ধোতে সিহঁতৰ আধা ঘণ্টা লাগিল মানে কাছত কৰি মানে লেট বুলি ক'ব লাগিব আৰু কামটো চলা এয়া আমাৰ ফাইনেলি ড্ৰাগছ লৈ অহা হৈছে বহুত ইলিগেল তৰিকাত আমি লৈ আহিছোঁ 7 সাগৰ 13 নদী পাৰ কৰি আমি এই ড্ৰাগছখিনি লাভ কৰিবলৈ সক্ষম হৈছোঁ ধন্যবাদ জয় অসম ৰাজনাকাশ জৰিয়তে এই ড্ৰাগছখিনি আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ এই ড্ৰাগছখিনিৰ বিষয়ে আপুনি কি ক'ব মই কি ক'ম মই মাৰিম এইখিনি মাল তুমি নহয় মনে থাকে কিয় মই মনে নাথাকোঁ মানে কওঁ আৰু কথাবিলাক কিছুমান কোৱাখন ড্ৰাগছখিনি কিমান কষ্টৰে আমি লৈ আহিছোঁ এইটো নাম নকওঁ এজন মানুহে মানে বহুত কি মানে এজন মানুহে মানে গুৱাহাটীৰ পৰা পঠাই দিছে তাৰ তেখেতৰ নামটো ল'ব নোৱাৰোঁ নহ'লে তেখেতে আমাক এনকাউণ্টাৰ কৰি দিব মহললৈ আহি বুজিছে আৰু আল্লাহৰ কসম পেণ্ট পিন্ধিছোঁ আৰু ৰখি আছোঁ ইয়াত আল্লাহ কসম খাই গৈছোঁ আৰু মিছা কথা ক'ম
এই প্লেনৰ পাইলটটো তাৰমানে অকণমান নিচাত আছিলে এতিয়া জগাই চগাই কাৰণে মই ক'লো বিটিঅ যাব লাগে বিটিঅত আহি গ'ল সেই বিটিঅ নাযাওঁ বুলি কৈছে প্ৰথম পিছত উগ্ৰবাদী ঠাই নাযাওঁ পিছত লেট টানি আছে কাছৰ অলপ ফাষ্ট দেখোন তলত কৰিবি পাইলটটো লেট কৰিছে এতিয়া কি ক'ম আৰু বেমাৰ আজাৰ মানে পইচা খৰচ কৰি আমি তাৰমানে পাত্তা পোৱা নাই ছাৰে কৈয়ে দিব গোটেই এটা বেজি 400 টকা দুটা 500 টকা 12টা মানে ল'ব লাগে বেমাৰ পুহি আছো আমি গোটেই বেমাৰবিলাক পুহি আছো 10টা বেজি 10টা বেজি এতিয়ালৈ 2000 মান টকা খৰচ হ'লে 6টা ল'লো আৰু আছে মিল্কি দিছে তলপ একশন ঘূৰি যা হৈছিলে ঘূৰি যা তোৰ মুখখন উঠাই তই হাঁহি থাকিলে আমিতো হাঁহিমে না তোৰ মুখখন উঠাই নহয় স্যার স্যার ঠিকে আছে এটাই ডাইলগ ঠিকে আছে এইটো ফেমাছ কৰি আছো মানে ৱৰ্ল্ড ৱাইডত ফেমাছ কৰি আছো Action. ঠিকে আছে আপোনালোকে ৰিপ্লাইটো দিলে দিব খালি হয়তো এই তোৰ এই দুপৰ যে এই তালাবটো এইটো দিব লাগিব তোৰ যেতিয়া এটা নিচা মানে তোক লাগা হয় না এনেকে নাথাকে হাত এই এনেকে কপি থাকে এইখিনি ষ্টেট থাকিব অকল অকল এই তলত এনেকে কপি আছে তাৰমানে নিচা লাগিলে যদি দুপৰ নিচিনা হৈ যায় নিচা লাগিলে মানুহ এনেকে থাকিব হাতখন কপি এইটো এনেকে সেইটো চিষ্টেম হ'ব লাগিব সকলো ছোৱালীৰে ক্ৰাছ ডন ঠিক ঠিকে আছে এনেকে এনেকুৱা বোলে সাতন মাছ ৰেডি একশন ও দে বা ভাত পৰা হলে তা এটা দুবাৰ গেল ভাত মিলাই দে, পৰা তোৰ মতে ৰিয়েলিস্টিক মিলাই দে ফিলটো মই পাহৰি গৈছো একচুৱেলি মই এটা আজিলৈও মই কেলকুলেটটো কৰিব পৰা নাই মানে এইটো চলিউশ্যনটো ওলাবই পৰা নাই মানুহে চৰকাৰী স্কুল বেয়া পায় চৰকাৰী হস্পিটেল বেয়া পায় কিন্তু আকৌ জোৱাই জামাই লাগে চৰকাৰী চাকৰি এইটো এটা এই কেছটো কি নালাগে আমাক আমি বিজনেছমেন ভাই আমি বিজনেছমেনে আমাক আমি হলো সলমান খান এপিজে আব্দুল কালাম নৰেন্দ্ৰ মোদী আমাক ছোৱালী নালাগে আমি বৰলা হৈয়ে থাকি বঢ়িয়া ঠিকে ঠিকে আছে ইমান কষ্টত কেমেৰা কৰি থাকিব লগা হৈছে এই ৰ'দত কি কৰি আছা মানে বস্তু এটা চাট আনিলে তই ঠিকে দিছ পইচাটো এনেকে দি অলপ দিলে তাত তই ঠিকে দিছ এইটো দিছ অলপ লংলি টান বুজিছ হেল্ল' हम फेंके हुए टुकड़े नहीं उठाते हैं साला তই কি পুষ্পা তই পুষ্পা हम पुष्पा नहीं पुष्पा के बार লাগিছে पुष्पा झुकेगा नहीं साला मैं झुक चुका हूँ झुक जा उठा उठा लिया शिखर के आगे और ठीक है शिखर के आगे कुछ भी नहीं है सबको झुकना पड़ता है साला झुक गया हम आजकल शिखर नहीं खाते वो इसके लिए कैमरामैन के लिए बना रहा हूँ हम आजकल सिग्नेचर खाते हैं थोड़ा खाते हैं हम गुटखा बार ही दिया है बहुत प्रॉब्लम हो रहा है आधा भांगा हिंदी बोल रहा है इसलिए थोड़ा बहुत जानता है लेकिन थोड़ा कुछ नहीं जानता हम हिंदी में नहीं बोल सकते इंग्लिश बोल सकते हैं लेकिन हम इंग्लिश बोल के क्या करेंगे आप लोग को समझ में नहीं आएगा ना इसलिए हम इंग्लिश नहीं बोलेंगे वो इंग्लिश में डॉक्टरेट डिग्री लेकर बैठ चुका है हमारा बेटा भी असम में स्कूल में पढ़ता था अभी पढ़ता नहीं है कुछ साल के बाद पढ़ेगा और कब तक पढ़ेगा ৰাইজ মই এটা আপোনালোকক ডাইলগ এটা কৈ আছোঁ এইটো ডাইলগ আপোনালোকে মেণ্টেলি সোমাই ল'ব ভাল লগা আৰু ভাল পোৱা দুইটা বেলেগ বেলেগ বস্তু ভাল লাগিলে যে ভাল পাব সেইটো নহয় ঠিকে আছে বিৰক চাই থাক একশন
মই এইবাৰ মই তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এইখিনি কৰি থ'ব লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে আমাৰ মেইন চেনেল দুখীয়া প্ৰডাকশ্যনত আমাৰ ফিল্ম আহি আছে ৱেব ছিৰিজবোৰো তাত দিয়া হৈছে এবাৰ গৈ আপোনালোকে চাব চাই ভাল পাব বুলি আশা কৰিলোঁ ধন্যবাদ আজিলৈ এইখিনি আছিলে